চহৰৰ পৰা কিছু নিলগত আছিল কলেজখন। পিচ দিয়া ৰাস্তাটো পাৰ হৈ শিলগুটি দিয়া অৰ্থাৎ চেন গ্ৰেভেল দিয়া ৰাস্তাটোৰে দেউতাই কিনি দিয়া নতুন চাইকেলখন লৈ পেডেল মাৰি মাৰি গৈ এটা সময়ত কলেজৰ দুৱাৰমুখ পাইছিলোঁগৈ মই। কলেজখন হোৱা বৰ বহুত বছৰ হোৱা নাছিল বাবেই কলেজৰ বিল্ডিংবোৰ বৰ বহুত ডাঙৰ নাছিল। ৰাস্তাৰ পৰা নামি দীঘল কেঁচা আলিটোৰে সৈতে সংলগ্ন কলেজখন। বাউণ্ডেৰী ৱাল বুলিবলৈ গজাল মাৰি মাৰি বাঁহৰ কামিৰে দীঘল দীঘল জোং তুলি দিয়া হেঙাৰবোৰ। হেঙাৰৰ কাষে কাষে নাহৰ, বকুল, আমলখি গছ কেইজোপাৰে কলেজৰ চৌহদটো দেখিবলৈ বৰ ধুনীয়া আছিল। একচেলীয়া টিনৰ চালিখনৰ তলতে চাইকেল থোৱা ঘৰটো। বাইক স্কুটি বুলিবলৈ প্ৰায় নাছিলেই। আঁতৰৰ পৰা অহা ছাৰ বাইদেউ সকলে বাছেৰে আহি বাছ ষ্টেণ্ডতে নামি সেইখিনি বাট খোজ কাঢ়িয়েই গৈছিল। দুই এজনেহে কেতিয়াবা বাইক লৈ আহিছিল। ক্লাছৰ প্ৰথম দিনাখনেই সকলোকে ছাৰ বাইদেউ সকলৰ চিনাকি পৰ্বৰ পিছত ভালদৰেই বুজাই দিছিল যে যদিও এইখন কলেজ কিন্তু ক্লাছবোৰ স্কুলৰ দৰেই হ'ব। কোনেও ক্লাছ ক্ষতি কৰি ফিল্ডত বহি টাইম পাছ কৰিব নোৱাৰিব। ক্লাছৰ একেবাৰে শেষতেহে ৰেজিষ্টাৰ কৰা হ'ব। তৰুণ, এনেদৰে কলেজৰ বৰ্ণনা শুনিবলৈ হ'লে ইয়াতেই ৰাতি পুৱাব। গতিকে মৌজাদাৰৰ ছোৱালীজনীৰ নাম কি কৈছিলি গৌৰী। তাইৰ লগত তোৰ সম্পৰ্কৰ কথাবোৰ এফালৰ পৰা খুলি কচোন। কলেজৰ কথাটো আগতেও শুনিছিলোঁ। ই ঠিকেই কৈছে তৰুণ, বাৰিষাৰ বতৰ, গতিকে অলপ সোনকালে যাব লাগিব। ৰাতিপুৱা বেলি নোলাওঁতেই শোৱা পাতি এৰিব লাগে। দৌৰা দৌৰিকৈ গৈ পথাৰৰ নাঙলৰ মুঠিত ধৰিব লাগে। গতিকে পলম নকৰি গৌৰীৰ কথাৰে আৰম্ভ কৰ। তইতো জানই আমাৰ কথাবোৰ। ঠিক আছে, তেতিয়াহ'লে তাকেই কৈছোঁ ৰ। তাৰমানে কলেজখনৰ কথা মনত পৰিলে কলেজৰ গোটেই ছবিখনকে মোৰ মনত এফালৰ পৰা ভাহি উঠে। সেইটো আমি বুজি পাওঁ, কিন্তু সময়ৰ নাটনিৰ বাবেহে তেনেকৈ কৈছোঁ। নাই, ঠিকে আছে। তহঁতক আৰু আমনি নকৰি চিধা পইণ্টত ধৰিছোঁ ৰ। চাৰিওফালে চকু ফুৰাই লৈ তৰুণী এফালৰ পৰা গৌৰীৰ সেই মিঠা স্মৃতিবোৰৰ বৰ্ণনা দিবলৈ ধৰিলে। চাইকেলখন সেই টিনৰ চালিখনৰ তলত থৈ বহীটো হাতত লৈ মই ঠিক ঘূৰিছিলোঁ। ঠিক সেই সময়তে ৪-৫জনী ছোৱালী দল এটাই নাহৰ জোপাৰ তলত খিলখিলাই হাঁহি থকাত মচগুল হৈ থকা মই দেখিছিলোঁ। সিহঁতৰ হাঁহিৰ শব্দবোৰে মোক সিহঁতৰ ফালে চাবলৈ বাধ্য কৰাইছিল। চাইছিলোঁ, যদিও বিশেষ গুৰুত্ব নিদি ফিল্ডৰ মাজেৰে মোৰ ক্লাছৰুমলৈ আগবাঢ়িছিলোঁ। তেনেতে মোৰ কাণত আকৌ আহি পৰিল, গৌৰী, তোক কিন্তু আজি বৰ ধুনীয়া লাগিছে দেই। চাবি আকৌ কলেজত ডেকা ল'ৰাবোৰৰ মন বলিয়া কৰিবি। গৌৰী, নামটো শুনি মোৰ কিবা ভাল লাগি গ'ল। নাচাওঁ বুলি ভাবিও নোচোৱাকৈ থাকিব নোৱাৰি কেৰাহীকৈ চালোঁ। ঠিক তেনে সময়তে এজনী মিঠা বৰণৰ বতাহত ঢৌ খেলি উৰি থকা মেঘালী চুলি, লাহি কঁকালত মুগা ৰঙৰ মেখেলা আৰু ৰঙা পাৰি দিয়া চাদৰখন, ৰঙা ৰঙৰ ব্লাউজটোৰ সৈতে মুখত এমোকোৰা মিচিকীয়া হাঁহিটিৰে যেন চাৰিওফালে সোণগুটি সিঁচৰিত হৈছে। এই মই চোৱাৰ লগে লগে চাৰি চকুৰ মিলনত যেন শিহৰিত হৈ গৈছিল হৃদয়ৰ স্পন্দন। ক'ব নোৱাৰাকৈয়ে হয়তো হৈ গৈছিল
চাৰি চকুৰ মিলন। ঐ তৰুণ, ভেবা লাগি কি চাইছ? বীৰেনৰ মাততেহে মোৰ তত ঘূৰি আহিছিল। নাই, একো চোৱা নাই, এনেই হা? মই তোক দেখা নাই? ভেবা লাগি চাই থকা। ইতিমধ্যে ছোৱালীকেইজনী সেই ঠাইৰ পৰা আঁতৰি গৈছিল। ইহঁত ফাৰ্ষ্ট ইয়েৰৰ, তই এইকেইদিন অহা নাই বাবে দেখা নাই এজনীৰ নাম মালতী, এজনীৰ নাম চম্পা আৰু এজনীৰ নাম গৌৰী। ভাল লাগে ইহঁত কলেজত থাকিলে। গোটেই কলেজখন চম্পা ফুলৰ গোন্ধে আমোলমোলাই থকা যেন লাগে। ব'ল, ছাৰ সোমোৱাৰ আগতেই যাওঁ। দুয়ো ক্লাছৰুমলৈ আগবাঢ়ি গৈছিলোঁ। তৰুণৰ মনত বাৰে বাৰে কাজল নয়না চকুজুৰিৰে চোৱা সেই মিঠা বৰণীয়া চাৱনীয়ে বৰকৈ আমনি কৰিছিল। গৌৰী, কিয় বাৰু এই নামটোৱে সাজ বহুৱাইছিল মনত। ক্ৰমান্বয়ে গৌৰীৰ লগত চিনাকি হ'বলৈ মোৰ মনটোৱে হাহাকাৰ কৰিছিল। কিন্তু এটা কথা, মোৰ মনৰ এই অৱস্থাৰ কথা মই কাৰো আগত ব্যক্ত কৰা নাছিলোঁ, কাৰণ কাৰো ওচৰত মই সৰু হ'ব বিচৰা নাছিলোঁ। গতিকে সুযোগ বুজি মই নিজেই গৌৰীৰ লগত চিনাকি হ'ম বুলি অপেক্ষাত আছিলোঁ। এনেকৈয়ে বহু দিন পাৰ হৈছিল। মই লক্ষ্য কৰিছিলোঁ, গৌৰীও খুব সহজতেই মানুহৰ ওচৰত ধৰা দিয়া ধৰণৰ ছোৱালী নহয়। লাজুকী চাৱনীৰে আৰে আৰে মোলৈ চাইছিল, যদিও সন্মুখত পৰিলেই কিন্তু উচাত মাৰি গুচিও গৈছিল নোচোৱাৰ ভাও ধৰি। কিবা এটা কওঁ বুলি আগবাঢ়ি গৈছিলোঁ যদিও কিন্তু কোনোদিনে একো ক'ব পৰাও নাছিলোঁ। ভয় হৈছিল, জানোচা বেয়াই পায়। সদায় কিন্তু দূৰে দূৰে থাকিও মোৰ লক্ষ্য গৌৰীৰ ওপৰতেই আছিল। যিমান দূৰ হ'লেও, ৰ'দ বৰষুণ দিলেও মই কলেজ খতি কৰা নাছিলোঁ। মোৰ কলেজলৈ গৈ ভাল লাগিছিল, কাৰণ চম্পাহঁতৰ লগত যে গৌৰীও আছিল। আৰু এদিন কি হৈছিল জানা? সেইদিনা কিনকিনকৈ অলপ বৰষুণ দি আছিল। মই চাইকেলখনেৰে গৈ ঠিক পিছ দিয়া ৰাস্তাটো পাৰ হৈ চেইনগেবেল দিয়া ৰাস্তাটোৰেই গৈ আছিলোঁ। তেনেতে আঁতৰৰ পৰা দেখিলোঁ ক'লা ঘন কঁকাললৈকে পৰা দীঘল চুলিদাৰী, কান্ধত ওলোমাই লোৱা বেগটো, হাতত কিনকিনীয়া বৰষুণৰ পৰা বাচিবলৈ মেলি লোৱা ছাতিটো, পিন্ধনত সেই একেই মুগা ৰঙৰ মেখেলা, ৰঙা পাৰি দিয়া চাদৰ আৰু ৰঙা ৰঙৰ ব্লাউজ। হয়, সেইজনী গৌৰীয়েই হয়। মোৰ ভুল হোৱা নাই। কেনেকৈনো ভুল হ'ব চিনি পোৱাত? মোৰ চকুজুৰিয়ে প্ৰায়ে তাইকেতো বিচাৰি ফুৰে। কিন্তু এয়া কি? গৌৰীক কেইজনমানে আগচি ধৰি কিবা কোৱাত লাগিছে। আঁতৰৰ পৰা মই ভালদৰে ধৰিব পৰা নাছিলোঁ। মোৰ জানিবলৈ মন গৈছিল, গৌৰীৰ লগত কোন ল'ৰা বাৰু সেইকেইজন? একো বিপদ হোৱা নাইতো? খুব জোৰেৰে চাইকেলৰ পেডেল মাৰি একে কোবে মই গৌৰীৰ ওচৰ পাইছিলোঁ। ওচৰ পায়েই গৌৰীক সুধিছিলোঁ, গৌৰী, তুমি ইয়াত? কিবা অকলে যে? অন্ধ? তই অন্ধ হোৱা নাইতো? গৌৰীক ক'ত অকলে দেখিলি? আমিবোৰ কি মানুহ নহয় নেকি? নে হিৰ'গিৰি দেখুৱাবলৈ আহিছা? আৰে নাই ভাই, তহঁতে এনেই ভাবিছ। অকলে মানে মই চম্পাহঁতৰ কথা সুধিছোঁ। সদায় একে লগতে থাকে যে। পৰিস্থিতি যাতে বিপৰীত ফালে নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজেই শান্ত হৈ পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিছিলোঁ। চা তৰুণ, তোৰ লগত আমাৰ কোনো শত্ৰুতা নাই। তই ভাল ল'ৰা। কলেজত তোৰ এটা ভাল নাম আছে। গতিকে তই আমাৰ লগত এনেই লাগি নল'বি। এইৰ লগত আমাৰ বিশেষ এটা আলোচনা আছে। গতিকে তই এতিয়া ইয়াৰ পৰা যা। হেই, তহঁতে মোক এনেই খং কৰিছা। মইতো তহঁতক একো ডিষ্টাৰ্ব দিব বিচৰা নাই, আৰু মই এইক নিবলৈও অহা নাই। কলেজৰ টাইম, তাতে আজি আপো দিয়া বৰষুণজাকৰ কাৰণে দেৰি হৈছে
নহ'লেতো কেতিয়াবাতে কলেজ পালোগৈহেঁতেন। তেনেহ'লে কিয় ৰখি আছ? যা আকৌ, খঙেৰে এজনে কৈছিল। অসহায় চাৱনিৰে গৌৰীয়ে মোৰ মুখলৈ চাইছিল। মই ধৰিব পাৰিছিলোঁ চকুত তাইৰ কিছু খং, ক্ষোভ আৰু অভিমান। নীৰৱ চকুৰ ভাষাৰে মই তাইক বুজাব খুজিছিলোঁ, ভয় নকৰিবা, মই তোমাৰ লগত আছোঁ। কিনকিনীয়া বৰষুণজাক লাহে লাহে কমিছিল যদিও ৰাস্তাত কিন্তু মানুহ প্ৰায় নাছিলেই। হাতত মেলি লোৱা ছাতিটো বন্ধ কৰি লৈ গৌৰীয়ে সিহঁতক বিনয় ভাৱেৰে কৈছিল, মোক যাব দে না, মোৰ আজি এনেই বহুত দেৰি হৈছে। তহঁতে বাৰু মোৰ ক্লাছটো ক্ষতি কৰাই কি আনন্দ পাবি কচোন? কলেজত আমি পঢ়িবলৈকে আহোঁ। আৰে ভাই, তোক কিমান দিনৰ পৰা বিশ্বাস কৰি আজি সাহসেৰে আগভেটা দিছোঁ। ইমান সহজতে কেনেকৈ যাব দিব পাৰোঁ ডাৰ্লিং? অভদ্ৰামীৰো এটা সীমা থাকে। মই ইয়াত অভদ্ৰামী কৰিবলৈ অহা নাই, পঢ়িবলৈহে আহিছোঁ। ভালে ভালে মোক যাবলৈ দে, নহ'লে কিন্তু কথা বেয়া হ'ব। লাহে লাহে খঙৰ কোবত গৌৰীৰ কথাৰ সুৰ টান হৈ গৈছিল। আৰে ভা, খং উঠিলে তোক আৰু ভাল দেখি অ'। গাল দুখন একেবাৰে গোলাপৰ পাহিৰ দৰে ৰঙা হৈ পৰিছে। মুখত গেলা মদৰ ভেকেটা ভেকেটা গোন্ধ লৈ এজনে আকৌ কৈ উঠিল, মাইনা কলিজা অ', তোমাক আমি বৰযাত্ৰী হৈ আজি নিবলৈ আহিছোঁ আকৌ। যাবা নহয় আমাৰ ঘৰলৈ? ঢোলতাল কিন্তু আনিব নহ'ল দেই। বাদ দে, ৰভাৰ তলতেই ঢোলতাল বজাম আকৌ। বেছিকৈ নুজুকাবি আকৌ, এইজনী তহঁতৰ নবৌহে। লাজ, অপমান, খং আৰু ক্ষোভে গৌৰীৰ মুখখন ৰঙা-চিঙা পৰি গৈছিল। ভিতৰি ভিতৰি যে ভীষণ ভয় খাইছিল তাই, সেই কথা মই ভালদৰেই ধৰিব পাৰিছিলোঁ। ভয় কিন্তু অলপ ময়ো খাইছিলোঁ, কিন্তু মুখত তাৰ ছাপ হ'লে পৰিব দিয়া নাছিলোঁ। মনে মনে ভাবিছিলোঁ, কি কৰা যায় বাৰু? কেনেকৈ গৌৰীক ইয়াৰ পৰা নিৰাপদে লৈ যোৱা যায়? ইহঁতৰ মতলব বৰ ভাল নহয়, কিন্তু হুলস্থুলো কৰিব নোৱাৰি। বাহুবল দেখুৱাইতো কাম নাই। ইহঁত ৪-৫ জন আৰু মই অকলে। তাৰোপৰি বেছি হুলস্থুল হ'লে গৌৰীৰ বদনাম হ'ব। হে ভগৱান, এটা ৰাস্তা দিয়া। হঠাতে এজনে টানকৈ কৈ উঠিল, তৰুণ, তই ইয়াৰ পৰা যা, বুজিছা? মিছামিছি তোৰ দেৰি হ'ব। এই কথা তই চিন্তা কৰিব নালাগে, আমি আছোঁ নহয়, তই যা। যাওঁ বুলিয়েই ভাবিছোঁ। মিছামিছি মোৰ SP চাহাবৰ লাঠিৰ কোব খাবৰ মন নাই। SP? কোন SPৰ কথা কৈছ বে তই? অ', তাৰমানে তহঁতে নেজান, সেইকাৰণে এই ধেমালিবোৰ কৰি আছ। মানে, তোৰ বাপেৰৰ নেকি? নহয়। তাৰমানে তহঁতে সঁচাকৈ নেজান? কি ফাল্টু কথা কৈ থাক ৰে তই? ইমান খং নকৰিবি, কৈছোঁ ৰহ। মই আচলতে তহঁতে জান বুলিহে ভাবিছিলোঁ। শুন, আমাৰ ইয়াত যে নতুনকৈ জইন কৰিছে SP জন, কোন বুলি ভাবিছ? এই গৌৰীৰ সৰু মোমায়েক। লগে লগে গৌৰীয়ে আচৰিত হৈ মোৰ মুখলৈ চাইছিল। সঁচা কৈছনে তই? আৰে, মই মিছা কথা কিয় ক'ম কচোন? বিশ্বাস হোৱা নাই যদি গৌৰীকে সোধ। শুনিছোঁ তেওঁ হেনো বহুত ষ্ট্ৰিক্ট। এবাৰ লকআপত সোমাব পাৰিলেই হেনো চিৰদিনলৈ কিবা এটা খুনীয়া কৰিহে এৰি দিয়ে দেই। ইয়াৰ ফাল্টু কথাবোৰ বাদ দে, এনেই কৈছে এইবোৰ। আৰে নাই ভাই, ঘৰত শুনিলে মোৰ এইবাৰ ঘৰৰ পৰা উলিয়াই দিব। মই যাওঁ। গৌৰী, বেয়া নাপাবি দেই, এনেই ধেমালিহে কৰিছিলোঁ। এই বুলি কৈ এজন তাৰ পৰা আঁতৰি গুচি গ'ল। ৰহ, মোৰো দেৰি হৈছে, এটা কাম আছে ৰহ। তৰুণ, তোক কিন্তু সময়ত চাই ল'ম। এই বুলি কৈ সিহঁত আটায়ে গুচি গ'ল। এটা স্বস্তিৰ নিশ্বাস পেলাই গৌৰীয়ে মোলৈ চাই মিচিকীয়া হাঁহি
এটি মাৰিছিল। পৰৱৰ্তী খণ্ডত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিলৈ ইমানেই। নমস্কাৰ।